প্ৰান্তে প্ৰান্তে দেখা গৈছে ব্যস্ততা ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰাৰ বাবে ব্যস্ত হৈ পৰিছে আত্মসহায়ক গোটসমূহ পথৰ কাষে কাষে দেখা পোৱা গৈছে পতাকা বিক্ৰী কেন্দ্ৰ আৰু বিষয়ে আমাক অধিক জনাব অধিক দৃশ্য দেখুৱাব আমাৰ সাংবাদিক দিগন্ত বৰদলৈ তথা ৰাজ্যজুৰি এতিয়া ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰাৰ এক অঘোষিত প্ৰতিযোগিতা চলি আছে আৰু তাৰ মাজতে মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ চন্দ্ৰগাঁৱত আৰু চন্দ্ৰগাঁৱৰ যি দুটাকৈ গাঁও পঞ্চায়ত লাচিতগড় গাঁও পঞ্চায়ত আৰু ৰুদ্ৰেশ্বৰ গাঁও পঞ্চায়ত আৰু দুইখন গাঁও পঞ্চায়তৰ মহিলাসকলে মিলি প্ৰায় 10,000 ৰাষ্ট্ৰীয় পতাকা তেওঁলোকে প্ৰস্তুত কৰাৰ কাৰণে ব্যস্ত হৈ পৰিছে আৰু এই সুন্দৰ পৰিৱেশ মই দেখুৱাইছোঁ কেমেৰাপাৰ্চন গোপাল ঠাকুৰে এই পৰিৱেশ দেখুৱাই আছে আৰু ইয়াতে এনেধৰণে চিলাই কৰি থকা হৈছে ৰাষ্ট্ৰীয় পতাকা আৰু এইবাৰ যেহেতু এই দুখনকৈ গাঁও পঞ্চায়তে 10,000 ৰাষ্ট্ৰীয় পতাকা তেওঁলোকে প্ৰস্তুত কৰিব আৰু এইবাৰ যেহেতু প্ৰতি ঘৰ লোকে ঘৰ ঘৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ কাৰণে এক যেহেতু প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে আৰু সেইকাৰণেই প্ৰতিটো গাঁও পঞ্চায়তত এনেধৰণে ব্যস্ততা পৰিলক্ষিত হৈছে আৰু এই ব্যস্ততাৰ মাজতে মই দেখুৱাইছোঁ উত্তৰ গুৱাহাটী যি ৰুদ্ৰেশ্বৰ গাঁও পঞ্চায়ত আৰু লাচিতগড় গাঁও পঞ্চায়ত দুটাকৈ গাঁও পঞ্চায়তৰ মহিলাসকলে প্ৰায় 10,000 ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰাৰ কাৰণে এনেধৰণে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আৰু প্ৰতিজন লোকৰ যি জাতীয় চেতনাবোধ সেই জাতীয় চেতনাবোধক উদ্বুদ্ধ কৰাৰ কাৰণে এই ব্যস্ততা পৰিলক্ষিত হৈছে মই সুন্দৰ পৰিৱেশ দেখুৱাই আছোঁ কেমেৰাপাৰ্চন গোপাল ঠাকুৰে এই সমগ্ৰ পৰিৱেশ দেখুৱাই আছে তাৰ মাজতে যিসকল মহিলা আছে মই তেখেতসকলৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিছোঁ বাইদেউ একেদিন আপোনালোকৰ মাজত কেনেকুৱা ব্যস্ততা খুব ভালে চলি আছে আমাৰ পিছবেলা হওক ৰাতিপুৱা টাইম যিখিনি পায় মানুহখিনি ওলাই আহে আমাৰ চিলোৱাৰ কাৰণে আৰু এইখিনি কাম কৰাৰ কাৰণে কাৰণ গোটেইখিনি মানুহটো অকল একে সময়ত আহিব নোৱাৰে ঘৰৰ কাম থাকে চবৰে সেইকাৰণে আমি দুই ভাগ কৰি দিয়া গৈছে পিছবেলা এভাগ আহে আৰু ৰাতিপুৱা এভাগ আহে কেইখন গাঁও পঞ্চায়ত আমাৰ দুটা গাঁও পঞ্চায়ত আছে কিমান পতাকা বনাব পতাকা 10,000 এতিয়ালৈকে 5,000 হ'ল আৰু 5,000 কালি পৰহিৰ ভিতৰত হৈ যাব নিশ্চিতভাৱে তেওঁলোকে 10,000 ৰাষ্ট্ৰীয় পতাকা বনোৱাৰ কাৰণে এনেধৰণে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে তাৰ মাজতে বাইদেউ আপোনাৰ লগত কথা পাতিবলৈ বিচাৰিছোঁ কি ক'ব যিহেতু এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে আগে পিছে আমি এনেকুৱা পোৱা নাছিলোঁ এইবাৰ আমি স্বাধীনতাৰ 75 বছৰৰ উদযাপন উপলক্ষে আমাক ব্লকৰ পৰা আমাক এইখিনি বনাব দিছে দুটা পঞ্চায়তৰ মিলি পেলাই আমি মহিলাসকলে আত্মসহায়ক গোটৰ গোটেইবিলাকে লগ লাগি পেলাই আমি পালা পাতি আমি এইবিলাক জাতীয় পতাকা বনোৱা কামবিলাক কৰি আছোঁ সকলোৰে উৎসাহ হৈছে ভাল পাইছে সকলোৱে ভাল লাগিছে আমাৰ এনেকুৱা পৰিৱেশটো আগতে পোৱা নাছিল পোৱা নাই এইবাৰে পাইছোঁ আমি এতিয়ালৈ আগতে পোৱা নাই এইবাৰে পাইছোঁ ভাল লাগিছে এইবাৰ নিশ্চিতভাৱে এনেধৰণে মহিলাসকলৰ মাজত যথেষ্ট উৎসাহ পৰিলক্ষিত হৈছে আৰু এই সুন্দৰ পৰিৱেশ মই উত্তৰ গুৱাহাটীৰ চন্দ্ৰগাঁৱৰ পৰা দেখিবলৈ যত্ন কৰিছোঁ আৰু ইয়াতে দেখিবলৈ যত্ন কৰিছোঁ যে যিসকল মহিলা আছে তেখেতসকলে এনেধৰণে ৰাষ্ট্ৰীয় পতাকা তেওঁলোকে প্ৰস্তুত কৰি আছে তাৰ মাজতে বাইদেউ আপোনাৰ লগত কথা পাতিব বিচাৰিছোঁ কেনেকুৱা লাগিছে এইকেইদিন বহুত ভাল লাগিছে এনেকুৱা পৰিৱেশটো আগতে পোৱা নাছিল নাই পোৱা আমি এনেকুৱা পৰিৱেশ কেতিয়াও পোৱা নাই এয়াই প্ৰথম